নমস্কাৰ বন্ধুসকল, লাইট সাউণ্ড চেণ্টাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ত্ৰিদীপ, আপোনালোকে চাই আছে লাইট সাউণ্ড চেণ্টাৰ। মই আহুজা এখন অডিঅ' মিনি মিক্সাৰ নতুনকৈ আনিছোঁ। আনবক্সিং ইতিমধ্যে কৰি দিয়া হ'ল। এইখন দেখিছে আপুনি, FMX-106DP PA মিক্সাৰ উইথ ইকো ৰিভাৰ্ব, লগত ৰিভাৰ্বো দিছে। এইখন আমি ফাইনেলি ইয়ালৈ আহিছোঁ। ইয়াৰ পৰা দেখাই দিছোঁ কি আছে কি নাই। মই চেক কৰি আছিলোঁ, আপোনালোকক দেখাওঁ বুলি আকৌ ভিডিঅ'ত বনাই দিছোঁ। মাইক লাইন আছে 1 2 3 4 5টা দিছে মাইক লাইন। তাৰপৰা লাইন দিছে এইটো ৰাইট 1 2 3 4 5টা মাইক লাইন দিছে। তাৰপিছত দিছে গ্ৰেইন কণ্ট্ৰল, ট্ৰেবেল, ব্ৰেছ, আপোনাৰ এইটো ইফেক্টৰ বুটাম, ইফেক্টৰ এইটো ভলিউম, এইটো হ'ল আপোনাৰ শ্লাইটাৰ ভলিউম, 2 বেণ্ড ইকুৱেলাইজাৰ, ট্ৰেবেল এণ্ড ব্ৰেছ, এই দুটা। তাৰপিছত বাকীখিনি একেখিনি আছে বাৰু। এইটো আপোনাৰ এইটো এটা ছুইচ এটা দিছে, এইটো 5 আৰু 6, 5 নম্বৰ আৰু 6 নম্বৰ মানে লাইনটোত এই লাইনটোত কাম কৰিবৰ কাৰণে এইটো ছুইচ এটা দিছে। তাৰপিছতে ইফেক্ট অফ অন কৰিবৰ কাৰণে এটা দিছে। তাৰপিছত ৰিপিট টাইম, এইটো ডিলে টাইম, এইটো ডিলে, এইটো ৰিপিট ইফেক্টৰ, এইটো ইফেক্টৰ ভলিউম, এইটো মাষ্টাৰ ভলিউম। তাৰপিছত দিলে ক্লিপ দিলে, ছিগনেল দিছে, পাৱাৰ দিছে। পাৱাৰ দিলে পাৱাৰ আহিব, ছিগনেল হ'লে মানে ছিগনেল হ'ব, তাৰপৰা ক্লিপত ক্লিপ হ'ব এইটো। আৰু ইয়াত লগত মানে ব্লুটুথ কানেকশ্যন হ'ব বুলি কৈছে। ব্লুটুথ আহুজা বহুত ভাল কোম্পানী, আপোনালোকে জানে সকলোৱে। মই আপোনালোকক অকণমান চেক কৰি দেখাইছোঁ, অকণমান বেছি সময় নলওঁ, অকণমান চেক কৰি দেখাইছোঁ আপোনালোকক। এইটো আহুজা মাইক্ৰফোনে হয়, AUD 98 XLR। এতিয়া আমি চেক কৰি দেখাব বিচাৰিছোঁ মিক্সাৰখন। অকণমান বৰ সময় নলওঁ আপোনালোকক। হেল্ল' ভলিউমটো দিয়া নাই, পাহৰি গৈছোঁ ভলিউমটো দিবলৈ। হেল্ল' ছিগনেল লাইট দেখিব আপোনালোকে। হেল্ল' মানে একেবাৰে চাদা ভকেলত দিছোঁ, তাৰমানে মানে একেবাৰে খালী, কোনো ইফেক্ট এতিয়ালৈকে যোগ কৰা নাই। এতিয়ালৈকে ইফেক্টটো লগাম এতিয়া। ইফেক্টৰ লগত কেনেকুৱা হয় আমি চাম। মিনি মিক্সাৰ কিন্তু হ'লেও আহুজাই বহুত ভাল বস্তু বনায়। আহুজা আমাৰ দেশৰ ভিতৰতে বহুত ভাল নামী কোম্পানী। আমি ইফেক্টটো লগাইছোঁ দেই। ইফেক্টৰ লাইটটো জ্বলিছে, আমি ইফেক্টৰ বুটাম ভলিউমটো দি দিছোঁ। শুনিব পাৰিছে আপোনালোকে? One, two, three, দেখিছে বন্ধুসকল? ইয়াৰ প্ৰাইজৰ কথা মই কৈ দিছোঁ আপোনালোকক। প্ৰাইজৰ ডিটেইলছটো মই দি দিছোঁ, 1 মিনিট ৰ'ব। এই কাৰ্টুনটোতে মই দেখাই দিছোঁ আপোনালোকক প্ৰাইজৰ ডিটেইলছটো। আপোনাৰ দেখাই দিছোঁ 6,480। ভালকৈ চাই লওক আপোনালোকে, 6,480 মানে GST প্লাছ কৰি। লৈ ল'ব পাৰে, বহুত ভালে কাম কৰিব, কিন্তু ইমান বেয়া নহ'ব চাগে। মই আকৌ একবাৰ দেখাই দিছোঁ আপোনালোকক। এইখন আহুজা নতুন মডেলৰ।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদিহে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ খুব কম সময়ৰ ভিতৰতে আহি আছোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ।